বন্ধুসকল, আজি আমি এইটো ইনসেক্টিসাইড আমাৰ লেচাৰা খেতিত স্প্ৰে কৰিবলৈ সাজু হৈছোঁ। এইটো যোনটো আছে প্ৰকলাইন ইনসেক্টিসাইড ইমামেক্টিন বেনজাইড 5% SG যোনটো আছে এইটো আমি স্প্ৰে কৰিম আজি। এইটোৰ লগত এইটো স্প্ৰে কৰিম ইক্কা যোনটো আছে এচিটামিপ্ৰিড 20% SP কৃষি ৰাসায়নিক হয় এইটো। আৰু এইটো আনিছোঁ আমি সাফেক্স কোম্পানীৰ। আপোনালোকে যিকোনো কোম্পানী ল'ব পাৰে, এই দুটা কেমিকেল থাকিলেই হ'ল। এইটো আমাৰ যোনটো আছে ফল ছিদ্ৰকাৰী যোনটো পোক আছে সেইটো প্ৰতিৰোধ কৰিব। আৰু এইটো যেনে আছে মোৱা পোক হওক বা বেলেগ ধৰণৰ যোনটো হোৱাইট ফ্লাই হওক ইত্যাদি যিকোনো পোক পৰুৱা আমাৰ খেতিত আহিবলৈ নিদিব এইটো ইনসেক্টিসাইডে, এই ইক্কাই। এইটো আমি ৰাতিপুৱা আমি হেৰি কৰিছিলোঁ, পানীত তিয়াই থৈ দিছিলোঁ। পানীত তিয়াই থ'ব লাগে মিনিমাম 2 ঘণ্টামান। তাৰপিছত এইটো ভালকৈ একেলগত 15 লিটাৰ পানীত 10 গ্ৰাম এই বুজিয়াটো দিব লাগিব। তেতিয়াহে আমাৰ এই বেমাৰটো কণ্ট্ৰল হ'ব। কম বেছি নকৰিব, কিয়নো ইনসেক্টিসাইড হয় এইটো। যিমান দিব লাগে সিমানেই দিব, বেছি নিদিব। আমি এইটো আজি দিম। আমি এতিয়া স্প্ৰে কৰি আছোঁ। ধুনীয়াকৈ গছবিলাক তিয়াই দিব, তেতিয়াহে এই পোকবিলাক মৰি যাব। আৰু আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। আগলৈ আমি আৰু নতুন নতুন ভিডিঅ' লৈ আহিম। ধন্যবাদ।